হেল্ল' ৱেলকাম বেক টু মাই নিউ ব্লগছ। তো আপোনালোকে চাই আছে শিবু ব্লগছ। তো গাইজ আজি গৈ আছোঁ ছাৰ্ভিচ চেণ্টাৰলৈ। যিখন মোৰ গাড়ী আছিল নহয়, নতুন গাড়ীখন এক্সট্ৰিম 125R, সেইখনতো এক্সিডেণ্ট হৈ গ'ল। আজি একমাহমান হৈ গ'ল। তো ডিলাৰত দি আহিছোঁ। আজি এইটো চাব যাম গাড়ীখনৰ কণ্ডিশ্যন কি। যোনখন মোৰ নতুন গাড়ী লৈছিলোঁ 5 মাহমান হৈছে, সেই গাড়ীখন এক্সিডেণ্ট হৈছে। তো আজি মই ইঞ্চুৰেঞ্চ ক্লেইম কৰিবৰ কাৰণে দি আহিছোঁ। আজি তোমাৰ নৱেম্বৰৰ 18 তাৰিখে দি আহিছিলোঁ। তো আজি যাম, আজি গৈ কিনে গাড়ীখনৰ কণ্ডিশ্যন চাম যে কি হৈছে, গাড়ীখন ৰেডি হৈছে কি নাই, বা গাড়ীখনৰ কাম কিমানখিনি হৈছে, আৰু ইঞ্চুৰেঞ্চৰ প্ৰচেছ কি, ইঞ্চুৰেঞ্চ ক্লেইম কেনেকৈ কৰে, কিমান দিন টাইম লাগে, এইখিনি গোটেইখিনি ভিডিঅ'ত আপোনাক দেখাওঁ। আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউলি চাই থাকক, ঠিক আছে? ব'লক তেনেহ'লে শ্ব'ৰুমলৈ যাওঁ। ফাইনেলি গাইজ বিজয়মোহন ছাৰ্ভিচ চেণ্টাৰলৈ আহি পালোঁ। এতিয়া গাড়ীখন চাম কণ্ডিশ্যন কি আছে। ব'লক, এইটো চাওক বিজয়মোহন ছাৰ্ভিচ চেণ্টাৰ। ইয়াতে যাম, ইয়াতে গাড়ী ছাৰ্ভিচিং হয়। মোৰ গাড়ীখন ইয়াতে দিছোঁ। এতিয়া ব'লক ভিতৰলৈ যাওঁ। তো গাইজ গাড়ী এখনৰ আগত ক্লিপ এটা দেখাই আছোঁ, আৰু এইটো চাব পাৰে মোৰ গাড়ী আগৰখন কি বেয়া হৈছিল। এইটো বেক চাইডৰ যোনটো ধৰা আছে সেইটো পূৰা স্ক্ৰেচ হৈ গৈছে, আৰু এইটো যোনটো গিয়াৰ লেভাৰ, যোনটো গিয়াৰ লগাই ডাইৰেক্ট ভাঙি পৰি গৈছে। গিয়াৰ চিয়াৰ একো লগাব নাযায়। আৰু এইটো চাব পাৰে টেংকিটো ফাটি গৈছে পূৰা, আৰু ইফালে আইনাটোতো গৈছে, আৰু আগৰফালে চাওক, আগৰফালে গৈছে এইটো ক্লাছত ধৰাইটো গৈছে, ক্লাছটো গৈছে, এইপিনে স্ক্ৰেচ হৈছে। আৰু ইণ্ডিকেটাৰটো চাব পাৰে, ইণ্ডিকেটাৰৰ অৱস্থা নাই। আৰু সেই হেডলাইটটো চাওক, হেডলাইটটো পূৰা ফাটি গৈছে। এইখিনি গোটেইখিনি চেঞ্জ হ'ব, ঠিক আছে? এইটো মই আগত ক্লিপ এটা দি আছোঁ আপোনালোকক। আজি যোনটো ক্লিপ আছিল সেইটো এলাউ কৰা নাই, ঠিক আছে? তো এইপিনে চাব পাৰে, এইটো আগৰ এটা ক্লিপ আছিল, সেইটো ক্লিপ মই দি দিছোঁ। গাইজ বিজয়মোহন ছাৰ্ভিচ চেণ্টাৰৰ পৰা গাড়ীখন চাই আহিলোঁ। কি হ'ল তাতে মানে মই গাড়ীখন চালোঁ কি আছে, কিন্তু তাতে ভিডিঅ' কৰা এলাউ নাই মোৰ। সেইটো কাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু ক্লিপকেইটা দেখাব নোৱাৰিলোঁ। তো গতিকে কি হ'ব, আগৰ যিকেইটা ক্লিপ আছে মই সেইটো ভিডিঅ'ত লগাই দিম, সেইখিনি চাব। আৰু গাড়ীখন যেতিয়া ৰেডি হৈ যাব পূৰা, আজি তোমাৰ হ'ল শনিবাৰ, মই বুধ বৃহস্পতিবাৰে মোৰ গাড়ীখন দি দিব। যেতিয়া গাড়ীখন ৰেডি হৈ যাব, তো মই গোটেইখিনি আপোনাক দেখাই দিম যে কি চেঞ্জ হৈছে, আৰু ইঞ্চুৰেঞ্চ ক্লেইমত কিমান টকা পৰিছে, আৰু কিমান কি কৰিব লাগে, গোটেইখিনি আপোনাক দেখাই দিম, ঠিক আছে? আৰু কোনটো কোম্পানীৰ মই ইঞ্চুৰেঞ্চ কৰিছিলোঁ সেইটোও কৈ দিম, ঠিক আছে? ভিডিঅ'টো কণ্টিনিউ চাই থাকক। আৰু তাৰপিছত আপোনাক একেবাৰে মই দেখাই আছোঁ, একেবাৰে যেতিয়া গাড়ীখন লৈ যাম তাৰপিছত